স্বাগতম সকলকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলোৱে ভালে আছে যেহেতু 5550টা পদৰ ভেৰিফিকেশ্যন চলি আছে আৰু এতিয়ালৈ বহুত প্ৰাৰ্থীক ভেৰিফিকেশ্যনলৈ মতা নাই সেয়ে তেওঁলোকে বহুত চিন্তিত হৈ আছে তেওঁলোকক ভেৰিফিকেশ্যনলৈ মাতিবনে যেটো সেকেন্ড ফেজৰ থাৰ্ড লিষ্ট তাত তেওঁলোকৰ নামটো আহিবনে এই বিষয়লৈ তেওঁলোকে বহুত চিন্তা কৰি আছে কিন্তু যেহেতু আজি আপোনালোকৰ থাৰ্ড লিষ্টখন পাবলিশ হ'ব সেকেন্ড ফেজৰ সেয়ে তাত আপোনালোকৰ নামটো হয়তো আহিব পাৰে তথাপি যেহেতু DWৰ ফালৰ পৰা 1:2 ৰেশিও হিচাপে মাতি আছে যিমানটা পোষ্ট আছে তাৰ ডাবল ক্যান্ডিডেটক মাতিব আৰু যিমান ক্যান্ডিডেটে ৰেজিষ্ট্ৰেচন কৰিছে টোটাল ক্যান্ডিডেটক কিন্তু এই ভেৰিফিকেশ্যনলৈ মতা হোৱা নাই আৰু ইমানখিনি মাতিব নোৱাৰে কাৰণ কিয়নো ৰেজিষ্ট্ৰেচন ক্যান্ডিডেট বহুত আছে আপোনালোকে স্ক্ৰিনত দেখি আছে মই ভিডিওটোৰ জৰিয়তে সম্পূৰ্ণ আপোনালোকক জনাই দিম আৰু যিসকলৰ মাৰ্কস কাটাপত কভাৰ কৰি আছে তেওঁলোকক ভেৰিফিকেশ্যনলৈ মাতি আছে আৰু কাৰোবাৰ হয়তো ডকুমেন্ট যেতিয়া আপলোড কৰিছিলে স্পষ্ট হোৱা নাছিলে তেওঁলোককো ভেৰিফিকেশ্যনলৈ মাতিছে কিন্তু ইটো নহয় যে তেওঁলোকৰ মাৰ্কস কম আছে তেওঁলোকৰ মাৰ্কস বেছি আছিল যাৰ ফলত তেওঁলোকক ভেৰিফিকেশ্যনলৈ মাতি আছে আৰু কোনোবা ডিস্ট্ৰিক্টত হয়তো কাটাপ কম যাব পাৰে তাৰ ফলত কম নম্বৰ থকা প্ৰাৰ্থীকো ভেৰিফিকেশ্যনলৈ মাতিছে আৰু কি কাৰণত কাটাপ হাই যাব এই বিষয়লৈ আমি ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম আৰু এলপি ৰেজিষ্ট্ৰেচন ক্যান্ডিডেট কিমান আছিল আপোনালোকে স্ক্ৰিনত দেখি আছে আৰু যেহেতু ইয়াতে মাল্টিপল এপ্লাই কৰিছিল আৰু কি কাৰণ মাল্টিপল এপ্লাই কৰিছিল এই বিষয়লৈ আমি ভিডিওটোৰ জৰিয়তে সম্পূৰ্ণ জানিম আৰু লগতে আপাৰ প্ৰাইমাৰীত কিমান ক্যান্ডিডেট ৰেজিষ্ট্ৰেচন কৰিছিল আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব হেহে ভিডিওটো আপোনালোকে শেষলৈ চাব ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে কিন্তু কি কাৰণত কাটাপ হাই যাব এই বিষয়লৈ যেহেতু আলোচনা কৰিম হেহে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব তেতিয়াহলে চাওকচোন যেহেতু ভেৰিফিকেশ্যন এতিয়ালৈ চলি আছে আৰু কি ভেৰিফিকেশ্যন হৈ গৈছে আপোনালোকে স্ক্ৰিনত দেখি আছে যেটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ প্ৰথমতে তেওঁলোকক ভেৰিফিকেশ্যন মাতিছিলে আপোনালোকে দেখিছে কালচাৰেলৰ 1031 জন প্ৰাৰ্থীক মাতিছিলে এনসিসিৰ 355 জনক মাতিছিলে স্পৰ্টছৰ 470 জনক মাতিছিলে আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজৰ 16 জনক মাতিছিলে যেটো এনএস ক্যান্ডিডেট আছিল টোটাল প্ৰাৰ্থী মাতিছিলে 1872 জন তাৰ পিছত আপোনালোকে দেখিছে পিডব্লিউডি ক্যান্ডিডেটৰ 326 জন প্ৰাৰ্থীক মাতিছিলে আৰু যেটো আমাৰ ফাৰ্স্ট ফেজ লিষ্ট ভেৰিফিকেশ্যন হৈ গল যেটো জেনাৰেল ভেৰিফিকেশ্যন আছিল তাত 4100 জন প্ৰাৰ্থীক মাতিছিলে আৰু যেটো সেকেন্ড ফেজৰ ফাৰ্স্ট আৰু সেকেন্ড লিষ্টটো মিলি টোটাল 3572 জন ক্যান্ডিডেটক ভেৰিফিকেশ্যনলৈ মাতিছে আৰু তেওঁলোকৰ ভেৰিফিকেশ্যন চলি আছে আৰু টোটাল এতিয়ালৈ ভেৰিফিকেশ্যন হৈ গল আপোনালোকৰ 9870 জন প্ৰাৰ্থী এতিয়া সেকেন্ড ফেজৰ যেটো থাৰ্ড লিষ্ট উলাব তাত আপোনালোকে দেখিবলৈ পাব 1230 প্লাস বা 1500 আশে-পাশে যেহেতু DWৰ ফালৰ পৰা 1:2 ৰেশিও হিচাপে মাতি আছে যিমানটা পোষ্ট আছে তাৰ ডাবল ক্যান্ডিডেট মাতি আছে আৰু আপোনালোকে ভিডিওটো শেষৰ ফালে চাব তেতিয়াহে কাটআপটো কি কাৰণে হাই যাব মই দেখুৱাই দিম আপোনালোকক এতিয়া কথাটো হ'ল যে এলপি ৰেজিষ্ট্ৰেচন ক্যান্ডিডেট টোটাল আপোনালোকে স্ক্ৰিনত দেখি আছে 32500 প্লাস ক্যান্ডিডেটে এলপি ৰেজিষ্ট্ৰেচন কৰিছে যদি আপোনালোকে ভেৰিফিকেশ্যনৰ লিষ্ট বিলাক ভালদৰে চাই তাত আপোনালোকে দেখিব পাৰিব সিৰিয়াল নম্বৰ বিলাক 32500 ৰেজিষ্ট্ৰেচন থকা ক্যান্ডিডেটকো ভেৰিফিকেশ্যনলৈ মাতিছে তাৰ পৰা আপোনালোকে জানিব পাৰিব যে এলপিত কিমান ক্যান্ডিডেটে ৰেজিষ্ট্ৰেচন কৰিছে হয়তো ইয়াৰ মাল্টিপল ক্যান্ডিডেট আছে কিমান আছে মই আপোনালোকক দেখুৱাই দিম পিছলৈ আৰু আপাৰ প্ৰাইমাৰী ৰেজিষ্ট্ৰেচন ক্যান্ডিডেট আপোনালোকে দেখি আছে 26000 মান ক্যান্ডিডেটে এপ্লাই কৰিছিলে যেতিয়া আপোনালোকে সিৰিয়াল নম্বৰ বিলাক মিলাই চাব তাত দেখিব পাৰিব ৰেজিষ্ট্ৰেচন নম্বৰ বিলাক যে তেওঁলোককো মাতিছে এতিয়া কথাটো হ'ল যে মাল্টিপল ক্যান্ডিডেট কিমান হ'ব পাৰে যেহেতু হাই সেকেন্ডাৰীত যিবিলাকৰ 15 আছিল তেওঁলোকে বেটাৰমেনৰ বেলেগ সাবজেক্ট দি কিন্তু এপ্লাই কৰিছিলে আৰু যেতিয়া হাইকোৰ্টত কোৰ্ট কেছ কৰিলে গ্ৰেজুৱেচন যদি থাকে তেতিয়াহলে হাই সেকেন্ডাৰী 50 ইউআৰ নাথাকিলেও তেওঁলোকে এপ্লাই কৰিব পাৰে ঠিক হেদৰে OBC SC আৰু STP তেওঁলোকৰ যদি 45 না থাকে গ্ৰেজুৱেচন যদি কমপ্লিট থাকে তেওঁলোকে এপ্লাই কৰা পুনৰ সুযোগ পাইছিলে আৰু DWয়ে সময়সীমাটো বঢ়াই দিছিলে তেতিয়া তেওঁলোকে পুনৰ আবেদন কৰিছিলে এনেকুৱা ক্যান্ডিডেট আপোনালোকে মিনিমাম 4 পৰা 5000 মান ধৰিব পাৰে যদি 5000 ধৰি দিয়ে ঠিক হেদৰে ৰেগুলাৰ যিবিলাক কন্টেক্সুৱেল টিচাৰ আছিল তেওঁলোকে তেতিয়া ৰেগুলাৰ হোৱা নাছিলে আৰু যেটো এডভাৰটাইজমেন্টটো 2023 ত প্ৰকাশ পাইছিলে আৰু 1 জানুৱাৰী 2024 ৰ পৰা এপ্লাই আৰম্ভ হৈছিলে তেওঁলোকে কিন্তু এপ্লাই কৰিছিলে এনেকুৱা 5000 মান ক্যান্ডিডেট আপোনালোকে ধৰিব পাৰে ঠিক হেদৰে যিবিলাকৰ মানে সিটেট পাস কৰা হনা নাছিলে OMR সিট দি
এপ্লাই কৰিছিলে এনেকুৱা 500 কেণ্ডিডেট কৰিব পাৰে ধৰিব পাৰে ঠিক সেইদৰে কোনোবা কেণ্ডিডেট এনেকুৱা আছে আসাম টেটো পাছ কৰিছে সি টেটৰো পাছ কৰিছে তেওঁলোকে দুখন চাৰ্টিফিকেট দি কিন্তু দুবাৰকৈ এপ্লাই কৰিছে যাৰ ফলত এনেকুৱা টোটেল আপোনালোকে যদি এইকেইটা মিলিয়াই দিয়ে 12000 মান কেণ্ডিডেট আপোনালোকে মাল্টিপল ধৰিব পাৰে যদি 12000 কাটি দিও আমি 32500 ওপৰৰ পৰা তেতিয়াহ'লে মিনিমাম 20500 মান আপোনালোকে পায় তে দেখি আছে এলপি ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট 32500 আছে এই কেণ্ডিডেটবিলাক আহিল ক'ৰ পৰা বহুতে ক'ব পাৰে যে 5550টা পদৰ এগেইনষ্টত টোটেল আসাম টেট হওক সি টেট মিলি হওক 7000 কেণ্ডিডেট আছে কোনোবাই কৈছিলে 6000 আছে কোনোবাই কৈছিলে 5500 আছে আসলতে এইবিলাক কি হয় আপোনালোকৰ ইমোশনক লৈ এটা খেলা খেলিছিলে আৰু তেওঁলোকে ফিউচাৰ বাবে জাস্ট আপোনালোকক এনে ধৰণৰ ভিডিঅ' বনোৱাই দিছিলে কিন্তু আপোনালোকে দেখি আছে এতিয়া ইমান কাটাত গৈ আছে আপোনালোকৰ ইমান মাৰ্ক থকা সত্ত্বেও আপোনালোকক ভেৰিফিকেশ্যনলৈ কিয় মতা নাই তে আপোনালোকে দেখি আছে ইমান ৰেজিষ্ট্ৰেশ্যন ক'ৰ পৰা হ'লে তে আপোনালোকে নিশ্চয় ভেৰিফিকেশ্যন লিষ্টবিলাক চাব তাত আপোনালোকে সিৰিয়েল নম্বৰবিলাক দেখা পাব তেতিয়া আপোনালোকে জানিব আসলতে কেণ্ডিডেট বহুত আছিলে তথাপি মই এলপিৰ ক্ষেত্ৰত 20500 মান ধৰিছোঁ আৰু পোষ্ট দেখিছে 3800 যথেষ্ট কাটঅফ হাই যোৱাৰ এটা সম্ভাৱনা আছে আৰু যিহেতু বহুতে ক'ব পাৰে যে বিটি আৰু এলপি ইউপিৰ নিযুক্তি হৈ গ'লে তেওঁলোকেতো ইয়াতে নাপায় নিশ্চয় নাপায় তেওঁলোকে কাৰণ তেওঁলোকে ইয়াতে ভেৰিফিকেশ্যন নকৰিব আৰু ঠিক হ'লে যিটো বিটি আৰু নতুনকৈ ৰিক্ৰুটমেণ্ট হৈ গ'লে জিটি আৰু পিজিটিৰ তেওঁলোকো বহুতে কিন্তু ফাৰ্ষ্ট ফেজত বা কালচাৰেল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত তেওঁলোকে কিন্তু ভেৰিফিকেশ্যন কৰি গৈছিলে যাৰ ফলত তেওঁলোকৰ নামটো কিন্তু ইয়াতেও আহিব ঠিক হ'লে আসামৰ যিটো পিজিটিৰ হৈ গ'লে তেওঁলোকে কিন্তু ফাৰ্ষ্ট ভেৰিফিকেশ্যন তেওঁলোকে কৰিছিলে আৰু জিটিৰ যিবিলাকৰ ভেৰিফিকেশ্যন হৈ আছে ঠিক সেইদৰে এলপি ইউপিটো তেওঁলোকে কিন্তু ভেৰিফিকেশ্যন কৰিবলৈ আহি আছে যিবিলাকৰ ডিএলএড আছে তেওঁলোকে এলপিটো মানে ভেৰিফিকেশ্যন কৰি গৈ আছে এনেকুৱা প্ৰাৰ্থী আমি বহুতো পাইছোঁ ঠিক সেইদৰে যিহেতু তেওঁলোকৰ নামটো দুটা জাগাতে আহিব যাৰ ফলত কাটঅফটো কিন্তু বাঢ়িব তে আপোনালোকে সিৰিয়েল নম্বৰবিলাক ইয়াতে দেখিব পাৰে আপোনালোকে ইয়াতে দেখি আছে যদি সিৰিয়েল নম্বৰবিলাক মিলাই চাই 232 ইয়াতে 31 পৰা ষ্টাৰ্ট হৈছে 217 31217 এইবিলাক ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব যে কিমান ৰেজিষ্ট্ৰেশ্যন কৰিছে ঠিক সেইদৰে আপোনালোকে আৰু যদি অলপ তললৈ স্ক্ৰল কৰে ইয়াতে দেখি আছে আপোনালোকে 31622 জন আপোনালোকে ইয়াৰ পৰা এটা অনুমান কৰিব পাৰে যে কিমান কেণ্ডিডেটে এপ্লাই কৰিছে যেটো মাল্টিপলো কৰিছিলে অৱশ্যে ইয়াতে আপোনালোকে দেখিব পাৰিব এইটো 233 এইটো আপাৰ প্ৰাইমাৰী ৰেজিষ্ট্ৰেশ্যন নম্বৰ হয় ইয়াতে দেখিছে 25845 এপ্লাই কৰিছে আপোনালোকে এই ধৰণে ভেৰিফিকেশ্যন লিষ্টবিলাকত সিৰিয়েল নম্বৰবিলাকত দেখিব পাৰিব যে কিমান প্ৰাৰ্থীয়ে এপ্লাই কৰিছে যেহেতু আপোনালোকে ভেৰিফিকেশ্যন লিষ্টবিলাক ডাউনলোড কৰিছে আপোনালোকে দেখিবলৈ পাব এই ধৰণে দেখিছে আপোনালোকে 232 পৰা ষ্টাৰ্ট হৈছে এলপি 28584 জনে এপ্লাই কৰিছিলে তেওঁকো ভেৰিফিকেশ্যনলৈ মাতিছে ঠিক সেইদৰে হাইয়েষ্ট নম্বৰটো মই দেখুৱাই দিছিলোঁ কিমানে এপ্লাই কৰিছিলে এতিয়া কথাটো হ'ল যে কাটঅফটো কি কাৰণে হাই যাব আপোনালোকে নিশ্চয় জানে যেটো আগৰ একাডেমিক মাৰ্কটো জগ কৰিছিলে হেতু সিস্টেমটো বেলেগ আছিল আৰু এতিয়া টেটৰ ওপৰত গুৰুত্ব দিছে পাৰ্সেন্টেজ যদি বেছি থাকে তেতিয়ালে তেওঁলোকে চাকৰি পাব যেহেতু আগৰ টেটৰ যদি মাৰ্কো বেছি আছিল তেওঁলোকে কিন্তু একাডেমিক মাৰ্ক যদি কম আছিল তেওঁলোকে কিন্তু চাকৰিৰ পৰা বঞ্চিত হৈছিল কিন্তু এতিয়া তেওঁলোকে কিন্তু চাকৰিটো পাই যাব এনেকুৱা বহুত ক্যান্ডিডেট আছে যিবিলাকে 105 পাইছিল টেটত 107 পাইছিল 106 পাইছিল 104 তেওঁলোকে কিন্তু বঞ্চিত হৈ আহিছিল কিন্তু এইবাৰ কিন্তু তেওঁলোকে চাকৰিটো পাব প্ৰতিখন ডিস্ট্ৰিক্টৰ যদি মেৰিট লিষ্ট বিলাক চাই যেতিয়া 2023 ত এপইন্টমেন্ট দিছিলে 5320 টা পদৰ এই মেৰিট লিষ্ট বিলাক চালে আপোনালোকে জানিব পাৰিব যে যিবিলাকৰ মাৰ্ক 69 আছিল বা 70 আছিল তেওঁলোকৰ একাডেমিক মাৰ্ক যদি কম আছিল তেওঁলোকে কিন্তু বঞ্চিত হৈছিল আপোনালোকে ইয়াতে যদি চাই বঙাইগাঁৱৰ এখন লিষ্ট হয় ওবিসি টোটাল পোষ্ট আছিল 12টা আছিল ইয়াতে যদি চাই তেওঁলোকৰ টেটৰ মাৰ্ক বিলাক যদি চাই আপোনালোকে ইয়াতে দেখিছে 64 ইয়াতে 69 ইয়াতে 67 64 66 60 তাৰপিছত 60 টোটাল লাষ্ট কাটঅফ গৈছিল 12টা পোষ্টৰ ওবিসিৰ বঙাইগাঁৱত 208 গৈছিল যদি কাৰোবাৰ টেটৰ মাৰ্ক যদি তেওঁলোকৰ যদি 70ও থাকে মানে 70ও থাকে যদি তেওঁলোকৰ একাডেমিক মাৰ্ক কম আছিল তেওঁলোকে কিন্তু ইয়াৰ পৰা বঞ্চিত হৈছিল এই 208 ৰ পৰা কিন্তু বঞ্চিত হৈছিল এনেকুৱা বহুত প্ৰাৰ্থী আছে যিবিলাকে বঞ্চিত হৈছিল ঠিক হেতৰ বাকি বিলাক লিষ্টটো আপোনালোকে যদি দেখে ইয়াতে টোটাল 12টা পোষ্ট আছিল বঙাইগাঁও ওবিসি ইয়াতে টেটৰ মাৰ্কটো দেখিছে 75 পাইছিল তেও 61 56 68 লাষ্টটো 68 আছিল যিবিলাকৰ 69 আছে যদি একাডেমিক মাৰ্ক কম আছিল আসলতে মোৰ ভুল হৈছে ইয়াতে 205 গৈছিল ওবিসিৰ লাষ্ট কাটঅফটো বঙাইগাঁও ডিস্ট্ৰিক্টত
205 গৈছিলে কাৰোবাৰ 204 আছে কিন্তু তেওঁলোকে নাপালে কাৰণ কিয় নাপালে তেওঁলোকৰ একাডেমিক মাৰ্কটো কম আছিলে কিন্তু তেওঁৰ হয়তো টেটত 69 আছিলে 70 আছিলে কিন্তু এতিয়া কি হ'লে তেওঁলোকে পাৰ্চেন্টেজটো যেহেতু টেটৰ ওপৰত গুৰুত্ব দিছে তেওঁলোকে এতিয়া চাকৰিবিলাক পাব আপোনালোকে যদি তেতিয়াৰ মেৰিট লিষ্টবিলাক উলিয়াই চায় তেতিয়াহ'লে আপোনালোকে জানিব পাৰিব কিমান কাট অফ গৈছিলে বঙাইগাঁৱৰ ইউআৰত টোটেল 39টা পোষ্ট আছিলে আপোনালোকে দেখি আছে মই লাষ্টৰ পৰা দেখুৱাই দিছোঁ টেটত দেখি আছে 71 75 68 64 74 75 লাষ্ট কাট অফটো মই দেখুৱাই দিছোঁ বঙাইগাঁৱৰ লাষ্ট কাট অফ কিমান গৈছিলে আপোনালোকে দেখাওঁ ইয়াতে 72 63 76 টেটত পাইছিলে 70 69 দেখিছে লাষ্ট কাট অফ গৈছে আপোনালোকৰ ইউআৰৰ গৈছিলে বঙাইগাঁৱত গৈছিলে ইয়াতে আপোনালোকে দেখিছে টেটত 73 66 74 66 64 64 64 আৰু বঙাইগাঁৱত লাষ্ট গৈছিল ইউআৰৰ কাট অফ গৈছিলে আপোনালোকে দেখিছে 215 মানে 216ৰ আশে-পাশে কিন্তু তেওঁলোকৰ টেটৰ মাৰ্কটো দেখিছেনে লাষ্ট কেণ্ডিডেটবিলাকৰ 71 আছে 69 আছে যদি কাৰোবাৰ 69 থাকে বা 70 থাকে তেওঁলোকৰ যদি একাডেমিক মাৰ্ক দুটা কম থাকে তেওঁলোকে কিন্তু আগতে বঞ্চিত হৈছিলে ইউআৰ হওক ওবিসি হওক এসসি হওক কিন্তু এতিয়া কি হ'লে তেওঁলোকৰ যদি টেটৰ মাৰ্ক বেছি আছে তেতিয়াহ'লে যেহেতু পাৰ্চেন্টেজৰ ওপৰত বেছি গুৰুত্ব দিছে নিয়মটো চেঞ্জ কৰিছে যাৰ ফলত তেওঁলোকে কিন্তু এবাৰ চাকৰিটো পাব বহুত এনেকুৱা কেণ্ডিডেট আছে যিবিলাকৰ 105 107 106 104 105 103 এনেকুৱা মাৰ্ক আছিলে টেটত তেওঁলোকে কিন্তু একাডেমিক মাৰ্কটো কম থকাৰ বাবে আগতে চাকৰি পোৱা নাছিলে যদি কাৰোবাৰ 214 আছিলে তেওঁলোকে নামটো তেতিয়া অহা নাছিলে আপোনালোকে মেৰিট লিষ্টবিলাক ডাউনলোড কৰিলে জানিব পাৰিব আপোনালোকে ঠিক এদৰে বৰপেটাৰ ওবিসিৰ টোটেল 80টা পোষ্ট আছিলে ইয়াতে লাষ্ট মই দেখুৱাই দি আছোঁ লাষ্টৰ পৰা 66 দেখিছে 64 66 ঠিক এদৰে 59 72 72 টেটত পাইছিলে 67 পাইছিলে আৰু লাষ্ট কাট অফ গৈছিলে বৰপেটাত ওবিসিৰ 206 গৈছিলে তেওঁলোকৰ মাৰ্কটো লাষ্টৰ পৰা দেখিছে টেটত 72 72 67 মানে 72 যদি কাৰোবাৰ থাকে তেওঁলোকৰ যদি এই একাডেমিক মাৰ্ক দুটা কম থাকে তেতিয়াহ'লে তেওঁ কিন্তু আগতে বঞ্চিত হৈছিলে কিন্তু এইবাৰ তেওঁলোকে চাকৰিটো পাব তে আপোনালোকে লিষ্টবিলাক ডাউনলোড কৰি চাব পাৰিব বৰপেটাত ইউআৰৰ টোটেল 11টা পোষ্ট আছিল তাত যদি কোনোবা 70 থকা টেটৰ মাৰ্কেদি এপ্লাই কৰিছিলে তেওঁলোকে কিন্তু তাত নাপালে নামটো মানে নামটো মেৰিট লিষ্ট ফাইনেল লিষ্টত নাহিলে দেখিছে টেটৰ মাৰ্ক 86 পাইছিলে 80 পাইছিলে 60 66 71 64 80 70 ঠিক সেইদৰে লাষ্টটো আপোনালোকৰ গৈছিলে 228 গৈছিলে কাট অফটো দেখিছেনে লাষ্ট 68 মানে আপোনালোকে দেখিছে 67 থকা প্ৰাৰ্থীৰ যদি একাডেমিক মাৰ্ক কম আছিলে তেওঁ কিন্তু বঞ্চিত হৈছিলে তে ইয়াৰ পৰা আপোনালোকে জানিব পাৰিলে যিবিলাকৰ টেটৰ মাৰ্ক বেছি আছিলে একাডেমিক মাৰ্ক কম আছিলে তেওঁলোকে কিন্তু আগতে বঞ্চিত হৈছিলে যাৰ ফলত এইবাৰ কাট অফটো হাই যাব যিহেতু ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট আপোনালোকে দেখিছে কিমান আছে যেহেতু ওভাৰলেপিং হ'ব Gtpgt যিবিলাকে পাই যাব বা যিবিলাকে পাই যাব ইয়াতো ভেৰিফিকেশ্যন কৰিছে নিশ্চয় যাৰ ফলত কাট অফটো হাইয়ে যাব তে ভিডিঅ'টোত এয়াই আছিলে আৰু আপোনালোকৰ যদি কিবা কমেণ্ট থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমাক আৰু আপোনালোকৰ মতামতবিলাক আমাক জনাব তে ভিডিঅ'টোত এয়াই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটো যিমান পাৰে ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব আজিলৈ ধন্যবাদ